প্ৰথমতে গৈছোঁ মই এয়া কৃষ্ণশ্ৰী তোমাৰ সকলোতকৈ বেলেগ কামটো খোলবাদন এনে আচলতে যুৱতীয়ে বেছি খোলবাদন নকৰে খুব কম তোমাৰ কেনেকৈ আগ্ৰহ জন্মিল বা কেনেকৈ ইচ্ছাটো হৈছিল সৰুৰ পৰাই ইনষ্ট্ৰুমেণ্টৰ ওপৰত বহুত ইচ্ছা আৰু মানে যিহেতু সত্ৰীয়া নাচোঁ মই তেতিয়া সত্ৰীয়াৰ লগত মোৰ নচাতকৈ বেছি মানে ইনষ্ট্ৰুমেণ্ট বজোৱা মানে বেছি ভাল পাওঁ সেইকাৰণে এতিয়া মানে ঠিকে আছে কিন্তু বাদ্যযন্ত্ৰৰ লগতে যে গুৰুজনাৰ বাদ্যযন্ত্ৰ যে লৈছা গুৰু বাদ্য যে লৈছা সিও এক যথেষ্ট আমাৰ কাৰণে আশাৰ বিষয় এনেকৈ তোমাৰ দৰে বহু যুৱতী আগুৱাই আহক আৰু আমাৰ অসমত দেখুৱাই দিয়ক যে আমাৰ গুৰুজনাৰ সংস্কৃতি কিমান উচ্চস্থানীয় গতিকে সেই উচ্চস্তৰীয় আমি সংস্কৃতি আমি এনেকৈ আগুৱাই লৈ যাম নহয় জানো এয়া হ'ল কৃষ্ণশ্ৰী দাস তাৰ কাষত আছে আমাৰ কণমানি ছাত্ৰী হিয়াশ্ৰী দাস আমাৰ বৰগীতত অংশগ্ৰহণ কৰিছিলে বৰগীতকেইটা মনত আছে নাই গোটেইকেইটা আছে গাই কেনে লাগিল বাৰু শ্বুটিং কেনে লাগিছিলে খুব ভাল লাগিছে আৰু আজি একদম বঢ়িয়া এয়া হ'ল হিয়াশ্ৰী এই মুহূৰ্তত হিয়াশ্ৰীয়ে পঢ়ি আছে সপ্তম শ্ৰেণীত আৰু মই গৈছোঁ এয়া প্ৰিয়ংকা বিশ্বাসে গানৰ প্ৰতি বহুত নকৈ আগ্ৰহী জানো কথাটো বৰগীত ইয়াৰ আগত গাইছিলা নেকি নাই গোৱা বৰগীত কেতিয়াও গোৱা নাই প্ৰথম গাইছা কেনে লাগিল বৰগীত গাই বৰগীতৰ কথা স্কুলতো পঢ়িব লাগে হয়নে গতিকে স্কুলত পঢ়িব লাগে তাৰ লগতে গাবও পাইছোঁ গতিকে এয়া এটা প্ৰেক্টিকেল নলেজ বুলি কয় গতিকে খুব ভাল লাগিল নহয় জানো ঠিক আছে ভাল লাগিছে প্ৰিয়ংকাৰ কাষতে আছে তাইৰ বান্ধৱী দৰ্শনা আছে দৰ্শনা আৰু প্ৰিয়ংকা দশম শ্ৰেণীত পঢ়ে গতিকে তুমি কোৱা দৰ্শনাই কোৱা তুমি কি ভাল পোৱা সংস্কৃতিৰ ক্ষেত্ৰত কি ভাল পোৱা কেনে কাম ভাল কথক ভাল লাগে আৰু বিহু কৰা আৰু লগতে গানটো গাই আছে গান গাবাই সদায় বৰগীত গাবলৈ কেনে লাগিছে বাৰু ভাল লাগিছে আৰু বৰগীত গাবলৈ ইচ্ছা আছেনে আগলৈ আছে নিশ্চয় খুব সুন্দৰ এয়া আছিল দৰ্শনা এয়া এবাৰ মই গৈছোঁ পাপৰিৰ ওচৰলৈ পাপৰি দাস এওঁ দশম শ্ৰেণীৰ ছাত্ৰী পাপৰি তুমি সংগীতৰ আনুষ্ঠানিক শিক্ষা লৈছানে নাই লৈছা কিমান বছৰ হ'ল যোৱা বছৰ শেষ হৈছে সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ মাজৰ সময়খিনিত বৰগীত গাইছিলে নে আগতে তেনেকৈ গোৱা হোৱা নাই এতিয়া গালা গতিকে আগলৈ নিশ্চয় গাই থাকিবা নহয় জানো ঠিক আছে পাপৰিলৈ মই শুভেচ্ছা জনাইছোঁ ইয়াৰ কাষত আছে ধৃতাশ্ৰী হালৈ সপ্তম শ্ৰেণীত পঢ়ে ধৃতাশ্ৰী তুমি কোৱা আমাৰ বৰগীত কেনে লাগে ভাল লাগিছে আৰু আগলৈ নিশ্চয় গাবা ঘৰত গান চান গোৱা নে নোগোৱা গাবা আজিৰ পৰা গাই থাকিবা আৰু ঠিক আছে ধৃতাশ্ৰীৰ পৰা মই আহিছোঁ অলিভিয়া পৰাশৰ এয়া আছে অলিভিয়া পৰাশৰ তেওঁ নৱম শ্ৰেণীত পঢ়ে অলিভিয়া গান শিকাৰ ইচ্ছা আছে নাই আছে গান শিকিছা বৰগীত বহুত দিন গালা হয়নে ছমাহ ধৰি গালা কেইটা বৰগীত জনা হ'লা এতিয়ালৈ 2-3টামান জনা হ'লা বৰগীত ঠিকে আছে লাহে লাহে এতিয়া আমি একেলগে গাই আছোঁ লাহে লাহে অকলেও গাব লাগিব আজি নকওঁ বাৰু মই ঠিক আছে এয়া আছিল অলিভিয়া আৰু ইয়াৰ পিছত মই গৈছোঁ আমাৰ আন এগৰাকী শিল্পী দীপিকা বাউলৰ ওচৰলৈ দীপিকা তেওঁ নৱম শ্ৰেণীত পঢ়ে দীপিকা তুমি কোৱা তোমাৰ বৰগীত প্ৰথম গাইছা আমি সকলোৱে প্ৰথম গাইছোঁ বুলি জানোৱেই প্ৰথমবাৰৰ কাৰণে বৰগীত গাইছা অনুভৱ কেনেকুৱা আৰু ভৱিষ্যতে গান গোৱাৰ ইচ্ছা আছেনে নাই আছে দীপিকাৰ কথা মই অলপ কৈ দিছোঁ দীপিকা অলপমান এলাহ কৰে সেইটো আমাৰ আছে যি নহওক কিন্তু খুব ভাল গায় তাইৰ কণ্ঠ খুব সুন্দৰ অলপ কষ্ট কৰিলে খুব ভাল হ'বগৈ যিয়ে নহওক আমি দীপিকাৰ পৰা আগবাঢ়িছোঁ এইবাৰ এয়া স্নেহা বিশ্বাসৰ ওচৰলৈ স্নেহা বিশ্বাস এওঁ নৱম শ্ৰেণীত পঢ়ে স্নেহা বিশ্বাস তুমি গান চান আগতে গোৱা নে নোগোৱা বেলেগ গান গোৱা কিন্তু বৰগীত নিশ্চয় গোৱা নাই আগতে এয়া প্ৰথম অনুভৱ কেনে লাগিল বহুত ভাল লাগিছে এতিয়া বৰগীত আগলৈ নিশ্চয় গাই যাবা সেয়া আশা ৰাখিছোঁ আমিও বিচাৰিছোঁ গুৰুজনাৰ কৃষ্টি সংস্কৃতি তোমালোকে ৰক্ষা কৰিবা স্নেহা বিশ্বাসৰ পৰা মই আগবাঢ়িছোঁ এয়া হ'ল মেঘনা চৌধুৰীৰ কণ্ঠ খুব সুন্দৰ মই শুনিছোঁ কেৱল তাই গান গোৱাত বেছি মন নিদিয়ে কণ্ঠ খুব সুন্দৰ যি নহওক এতিয়া কোৱা বৰগীত গাইছা আটাইতকৈ আমাৰ সৰু ছাত্ৰীজনে আটাইতকৈ সৰু নহয় তাতকৈ সৰু আছে তাই এই মুহূৰ্তত ষষ্ঠ শ্ৰেণীত পঢ়ে গতিকে কোৱা তোমাৰ কেনে অনুভৱ কেনে লাগিল অলপ ডাঙৰকৈ কোৱা
মেঘনাৰ ডাঙৰ সমস্যাটো হ'ল মাতটো খুব কমকৈ উলিয়ায়। বাকী এনেই সুৰতে আছে, খুব সুৰত গায়, কিন্তু মাতটো কমকৈ উলিয়ায়। সদায় গালিও খায় তাৰ কাৰণে মোৰ পৰা। যিয়ে নহওক, এই মেঘনাৰ পৰা মই আহিছোঁ প্ৰজ্ঞালৈ। আজিৰ দিনটোৰ আটাইতকৈ বয়সত কম ৫ম শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা পৰাশী শৰণীয়া সম্পূৰ্ণ নাম, হয়নে? প্ৰজ্ঞা পৰাশী শৰণীয়া, তোমাৰ নামটো কিমান মানুহে শুদ্ধকৈ ক'ব পাৰে বাৰু? সকলোৱে নোৱাৰে নহয়, বেলেগ বেলেগকৈ কয়। মই ঠিকে কৈছোঁনে? প্ৰজ্ঞা পৰাশী শৰণীয়া হয় ন? ঠিকে কৈছোঁ, খুব সুন্দৰ। বৰগীত তুমি ইয়াৰ আগত গাইছিলানে? তুমিতো মই জানো তুমি আগতে বহুত সৰুৰ পৰাই গান গাই আছা। অকণি মেলতো গান গাইছা হয়নে? আকাশবাণীৰ অকণি মেলতো গাইছা। অকণিৰ পৰা আহি লাহে লাহে অলপমান ডাঙৰ হ'লা ন? অকণি হৈ থকা নাই এতিয়া বাৰু। যি নহওক, এনেকৈ গাই থাকিবা সদায়। আৰু বৰগীত গাবানে আগলৈ? গাবা নোগোৱা? ভাল লাগিছে বৰগীত গাই? ৰস পাইছা? খুব সুন্দৰ, ভাল লাগিছে। এয়া প্ৰজ্ঞা পৰাশীৰ পৰা আমি আগবাঢ়িছোঁ আন এগৰাকীৰ মাজলৈ। এয়া হ'ল চুইটি চৌধুৰী। চুইটি পঢ়ে তাই কিমান যেন লাগে? প্ৰথমমান, দ্বিতীয়মান নহয়, আচলতে তাই পঢ়ে 8ম শ্ৰেণীত। দেখাত বহুত সৰু সৰু লাগে, কিন্তু যি নহওক, তাইৰ কিন্তু কণ্ঠ খুব সুন্দৰ, খুব মিঠা কণ্ঠ। মিঠা কণ্ঠৰ বাবে মই খুব মৰম কৰোঁ তাইক। কিন্তু তাই মৰমৰ সুযোগ লয়, গতিকে তাই কামত সদায় ফাঁকি দিয়ে। তাই বৰগীত গাইছে, কেনে লাগে কোৱা? তুমি নিজে কোৱা, মই ক'লোঁ বহুত ভাল লাগিল। অকল ভাল লাগিল বুলি ক'লে হ'বনে? তাতকৈ অলপমান আগলৈ গৈ যদি কোৱা বহুত ভাল লাগিল। মানে বহুতেই ভাল লাগিছে। ঠিক আছে, খুব সুন্দৰ। চুইটি আগলৈও এনেকৈ গাই থাকিবা, ভাল লাগিছে। গতিকে এইবাৰ আমি আগবাঢ়িছোঁ। এয়া হ'ল নন্দিনী বায়ন। বায়ন শব্দটোৱে পৰিচয়, যাৰ আমাৰ শংকৰী সত্ৰীয়া আমাৰ যিখিনি সংস্কৃতিৰ লগত পৰিচয় আছে নিশ্চয় আছে, তেজত আছে। কিন্তু তেওঁ আখৰা বেছি কৰা নাই, হয়নে? আনুষ্ঠানিকভাৱে শিকা নাই, কিন্তু যদিও এয়া আৰম্ভণি এটা হৈছে, হয়নে নহয়? গতিকে এই আৰম্ভণি চলাই যাবনে নাই আগলৈ? বৰগীত গাই যাবা? গাবই লাগিব, বায়ন উপাধিটো এনে ল'লেতো নহ'ব, নহয় জানো? গতিকে ঠিক আছে, হ'ব। আমি আগলৈ আকৌ এনেকৈ লগ পাম। সুন্দৰ। আমি নন্দিনীৰ পৰা আমি আগবাঢ়িছোঁ এয়া ঋষিতা বৰপূজাৰীৰ ওচৰলৈ। ঋষিতা বৰপূজাৰী গান গাই খুবেই ভাল পায় আৰু লগতে খুব উৎপাত কৰি থাকে ছোৱালীজনীয়ে। গতিকে যিয়ে নহওক, উৎপাতটো কমকৈ কৰি গানত বেছিকৈ মন দিলে কামত আহিব। তোমাৰ অনুভৱ কেনে বৰগীত গোৱাৰ? বৰ ভাল লাগিলে। সকলোৱে বৰ ভাল লগা বুলিয়ে কৈছে আজি, তাতকৈ বেলেগকৈ কোনো কোৱা নাই। কিন্তু আৰু বেলেগ কিবা অনুভৱ বা এই গোটেই ভিডিঅ' চিডিঅ'ৰ মাজত কিবা অনুভৱ হ'ল নেকি বেলেগ? ভয় লাগিছিল। আচলতে শ্বুটিং বুলি ক'লে ভয় খায়ে সকলোৱে, কিন্তু আচলতে একো নাই, হয়নে? ভাবিবলৈ ইমান বিশেষ কথা একো নাই। বাৰু, ঠিক আছে, তেতিয়াহ'লে আগলৈ এনেকৈ গাই যাবা, গুৰুজনাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰি যাবা। ধন্যবাদ জনাইছোঁ তোমালৈ। এয়া আমাৰ আৰু এগৰাকী শিল্পীৰ মাজলৈ গৈছোঁ, হিয়াশ্বতী চৌধুৰী। নন্দিনীৰ কথা নক'লেই, চুইটিয়ে 8ম শ্ৰেণীত পঢ়ে। নন্দিনী, ঋষিতা আটাইকেইজনীয়ে 8ম শ্ৰেণীতে পঢ়ে। আৰু এয়া হ'ল হিয়াশ্বতী, এওঁ 8ম শ্ৰেণীত পঢ়ে। এতিয়া হিয়াশ্বতীৰ কথা মই অকণমান চিনাকি কৰি দিছোঁ, নিজে তাই ক'ব নোৱাৰিব। তাই অলপ বহুমুখী প্ৰতিভাসম্পন্ন, বহুমুখী প্ৰতিভা আছে তাইৰ। তাই নাচিবও জানে, খুব ধুনীয়া গাবও জানে। কিন্তু এটাতো বিকাশ নকৰে তাই, মানে আগবঢ়াই লৈ নাযায়। সকলোকে কৰিছে, সেইটো নকৰে। এতিয়া তুমি কোৱা, বৰগীত গাই কেনেকুৱা লাগিল? আৰু আগলৈ গানত মন দিবলৈ ইচ্ছা আছেনে নাই? আছে, বৰগীত গাবলৈ ইচ্ছা আছে। খুব সুন্দৰ। সেই সংস্কৃতিৰ যি সাধনা কৰি গৈছা, সদায় কৰি যাবা। তাৰপিছতে আমি এইবাৰ আগবাঢ়িছোঁ। এয়া অন্বেষা বসাক আমাৰ মাজত আছে। অন্বেষা বসাকেও আগতে তেনেকৈ গান গোৱা নাই, আনুষ্ঠানিক শিক্ষা লোৱা নাই, আমি জানো। তোমাৰ বৰগীতৰ মাজত অনুভৱ কেনেকুৱা? খুব ভাল লাগিল, খুব ভাল। বৰগীতৰ উচ্চাৰণ কৰোঁতে কষ্ট হৈছেনে? শব্দবিলাক কষ্ট হৈছে, কাৰণ ব্ৰজাৱলী ভাষাত যিহেতু আছে, আমাৰ অসমীয়াৰ দৰে নহয়, গতিকে অলপ কষ্ট হয়। সকলোৱে প্ৰথমবাৰৰ কাৰণে পাইছে, গতিকে অলপ কষ্ট হ'বই, নহয় জানো? ঠিক আছে, ধন্যবাদ জনাইছোঁ। অন্বেষা বসাক, এওঁ ক্লাছ 9ত, অৰ্থাৎ 9ম শ্ৰেণীত পঢ়ে। এবাৰ আমাৰ মাজত আছে আমাৰ ভিডিঅ'টোৰ, গোটেই বৰগীতৰ ভিডিঅ'টোৰ সত্ৰীয়া নৃত্যভাগী যিগৰাকী পৰিচালনা কৰিছিলে কোৰিঅ'গ্ৰাফাৰৰ লগত লগ হৈ, অৰিঞ্জিতা বৰা। এওঁ শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, 90% নম্বৰ লৈ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে। গতিকে তাৰ কাৰণে পুনতে তোমাক অভিনন্দন জনাইছোঁ। আগলৈ পঢ়া শুনা খুব সুন্দৰকৈ ৰাখি যাবা, প্ৰথম কথা। আৰু পঢ়া শুনাৰ লগত যে তুমি এই নৃত্যৰ দিশটো যে ইমান সুন্দৰকৈ ৰাখিছা, তাৰ অন্তৰালত কি কাৰণ তোমাৰ কোৱা? বা তাৰ অন্তৰালত কাৰ অনুপ্ৰেৰণা আছে, বা কি বিশেষ কাৰণ কোৱা?
তোমাৰ মায়ে কেনেধৰণে সহায় কৰে কোবা এনে মৰমেৰে কয় এনে বুজায় মানে এটাই কথা যিমানেই যি নকৰোঁ জীৱনত সদায় কালচাৰেল আৰু লিটাৰেল লাইনটো বেলেগকৈ ৰাখিব লাগে আৰু দুটা একেলগে আগবঢ়াই নিব লাগে এটাক এৰি সিটো কেতিয়াও চলিব নোৱাৰে এইটো সঁচাকৈ এইটো এটা মুদ্ৰা ইপিঠি আৰু সিপিঠি সংগীতক বাদ দি এনেও মানুহে জীয়াব নোৱাৰে সংগীত মানুহৰ জীৱনৰ মহৌষধ স্বৰূপ গতিকে তোমাৰ এই বৰগীতটিৰ যিটো নাচৰ যি কোৰিঅ'গ্ৰাফ কৰিলা তাৰ আগত কৰিছিলানে বাৰু কোৰিঅ'গ্ৰাফ কৰিছিলা এনেকৈ ভিডিঅ'ত কৰিছিলা নে এনে মঞ্চৰ কাৰণে কৰিছিলা মঞ্চৰ কাৰণে তো ভিডিঅ' হিচাপত নিশ্চয় প্ৰথম অভিজ্ঞতা কেনেকুৱা কিবা কিবা সমস্যাৰ সন্মুখীন হৈছিলা নেকি গোটেইখিনি মাজত কোৱা হয় হয় বিৰাট বেলেগ বেলেগ হয় 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 গোটেইখিনি চাই কৰিব লাগে গতিকে নিশ্চয় মিঠা অভিজ্ঞতা বুলি ক'ম বিৰাট ভাল লগা অভিজ্ঞতা এনেকৈ আগুৱাই যোৱা গুৰুজনাৰ কৃষ্টি সংস্কৃতিলৈ আগুৱাই যোৱা আৰু লগতে তাই গানো শিকিছিলে মই অৰিজিতাৰ বিষয়ে অকণমান কৈছোঁ গানো শিকিছিলে বাৰু বেছি আগুৱাই নিনিলে গান শিকাখিনি এই সম্পৰ্কত কিবা আছে নেকি পদক্ষেপ চেষ্টা কৰা হ'ব ঠিক আছে আগলৈ ফুলৰ তাই একেবাৰে চেম্পিয়ন বুলি ক'লে ভুল নহ'ব ফুলৰ চেম্পিয়ন খুব মানে বিষাৰত সম্পূৰ্ণ হৈছে নহয় ফুলৰ শেষ হৈছে গতিকে বিষাৰত সম্পূৰ্ণ হৈছে আৰু সত্ৰীয়াতৰ বিষাৰত সম্পূৰ্ণ হৈছে নহয় গতিকে দুটাকৈ ডিগ্ৰী লোৱা হৈছে গতিকে আৰু কিবা কিবি আগবাঢ়িব পাৰি ইমান কম বয়সতে ইমানখিনি যিহেতু আমি দেখিছোঁ অৰিজিতাৰ মাজত গতিকে আমি বহুত আশা কৰিম অসমৰ নাম উজ্জ্বল কৰক গুৰুজনাৰ কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাওক গুৰুজনে আশীৰ্বাদ কৰক আজিৰ মাধৱদেৱৰ তিথিৰ দিনটোত মই এয়াই কামনা কৰিছোঁ আৰু এই মুহূৰ্তত মই নিজেই সকলোকে আমাৰ শিল্পীখিনিৰ বেছিখিনি আমাৰ মাজত উপস্থিত আছিলে সকলো উপস্থিত নাই বাৰু যি বেছিখিনি উপস্থিত আছিলে প্ৰায় সকলোৰে সৈতে মই এটা চমু পৰিচয় দিবলৈ চেষ্টা কৰিলোঁ আৰু এইদৰে আমি আপোনালোকৰ সঁহাৰি পালে আপোনালোকৰ মৰম পালে আগলৈও আৰু বিভিন্ন অনুষ্ঠান বিভিন্ন ভিডিঅ' বিভিন্ন অডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই যাম এয়া আজিৰ তাৰিখত মই মহাপুৰুষ মাধৱদেৱৰ 531 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘ মালিগাঁও প্ৰাথমিক শাখাৰ প্ৰাংগণৰ পৰা মই এই কথা কৈ আজি এই লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জয় গুৰু শংকৰ জয় আই অসম